নমস্কাৰ বন্ধুসকল, মই কৰবী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ব্ৰেডৰ এটি মিঠাই ৰেচিপি। তো দেৰি নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই 1 লিটাৰ গাখীৰ লৈছোঁ। এতিয়া মই গেছটো অন কৰি দিছোঁ আৰু এইখিনি উতল আহিবলৈ দিছোঁ। আৰু মই এয়া এচামুচ কৰ্ণফ্লাৱাৰ লৈছোঁ। মই এইখন চামুচৰ জোখেৰে এচামুচ কৰ্ণফ্লাৱাৰ লৈছোঁ। আৰু মই 15টামান আলমণ্ড লৈছোঁ। সেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু মই পিছত এই বাতিটোৰ জোখেৰে এবাতি চেনি ল'ম। এতিয়া গাখীৰখিনি উতল আহিবলৈ দিওঁ আৰু মই কৰ্ণফ্লাৱাৰখিনি অকণমান ঠাণ্ডা গাখীৰেৰে মিক্স কৰি লওঁ। এয়া মই এইখিনি মিক্স কৰি ল'লোঁ। আৰু যেতিয়া গাখীৰখিনি গৰম হৈ আঠা হৈ যাব তেতিয়া মই এই কৰ্ণফ্লাৱাৰখিনি ঢালি দিম। এয়া গাখীৰ উতলিলে এতিয়া এইখিনি এনেকৈ লৰাই থাকিব লাগিব। এই মিঠাইটো ৰেডি কৰিবলৈ মিনিমাম 45 মিনিটছ লাগিব। এতিয়া মই গাখীৰখিনি এনেকৈ কম জুইত গেছটো কমাই দি মই গাখীৰখিনি লৰাই থাকিম। এইখিনি উতলি আধা হ'বলৈ দিম। এনেকৈ ছাইডত লাগি থকাবিলাক আঁতৰাই দিব, তেতিয়া গাখীৰখিনিত এটা ধুনীয়া টেষ্ট আহে। আৰু এই মিঠাইবিধ খাবলৈ সঁচাই বহুত টেষ্টি হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কেনে লাগিলে জনাবলৈ নাপাহৰিব। এয়া মই কৰ্ণফ্লাৱাৰখিনি ঢালি দিলোঁ। গাখীৰখিনি দেখিছে প্ৰায় আধা হৈ গ'ল। এতিয়া মই কৰ্ণফ্লাৱাৰখিনি ঢালি দিলোঁ। এতিয়া কৰ্ণফ্লাৱাৰখিনি ঢালি দি আপুনি গাখীৰখিনি কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। এয়া চাওক মই লৰাই আছোঁ আৰু ছাইডৰবিলাক এনেকৈ এৰুৱাই দিছোঁ। এতিয়া এইখিনি আৰু কিছু সময় উতলিবলৈ দিম মই। তাৰে পিছত মই আলমণ্ডখিনি ইয়াতে ঢালি দিম। মিঠাইবিধ সঁচাই খাবলৈ খুবেই টেষ্টি হয় আৰু বনাবলৈ তেনেই সহজ। অতি কম সময়ৰ ভিতৰতে ৰেডি হৈ যোৱা এবিধ মিঠাই। এয়া মই আলমণ্ডখিনি ঢালি দিলোঁ। এতিয়া সেই বাতিটোৰ জোখেৰে মই এবাতি চেনি লৈ ল'ম। আপোনালোকে মিঠা কমকৈ খালে চেনি কমাই ল'ব পাৰে। মিঠাটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব পাৰে। আৰু মই ইয়াতে এতিয়া দিম অকণমান কেশৰ। এইখিনি মই আগতে গাখীৰত তিয়াই থোৱা নাই। আপোনালোকে ইচ্ছা কৰিলে আধা ঘণ্টামান আগত অকণমান গাখীৰত এইখিনি তিয়াই থ'ব পাৰে, থৈ পেলাই দিব পাৰে। মই এনেকৈয়ে দিম। এনেকৈ দিলেও গাখীৰৰ ৰংটো ধুনীয়া আহিব। তো মই এনেকৈ দি দিছোঁ। এয়া মই ফুল এবাতি চেনি দিয়া নাই, তাতকৈ অকণমান কম দিছোঁ। এতিয়া মই এইখিনি চেনিখিনি ঢালি দিলোঁ আৰু এইখিনি কণ্টিনিউৱাছলি এনেকৈ লৰাই থাকিম। এয়া মই কণ্টিনিউৱাছলি এনেকৈ লৰাই থাকিম। আৰু বেছি সময় নালাগে এই মিঠাইবিধ হ'বলৈ। আৰু কিছু সময়ৰ ভিতৰতে এই মিঠাইবিধ ৰেডি হৈ যাব। সঁচাই খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে যদি ট্ৰাই কৰা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু জনাবলৈ নাপাহৰিব। এয়া চাওক গাখীৰৰ কালাৰটো কিমান ধুনীয়া আহিছে। এতিয়া মই আৰু 2 মিনিটমান এনেকৈ লৰাই গেছ ষ্টভটো অফ কৰি দিম। গাখীৰখিনি গোটা হৈ আহিছে। এইখিনি মই আৰু 2 মিনিটমান এনেকৈ লৰাই থাকি তাৰপিছত গেছ ষ্টভটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম। এয়া চাওক মই বাতি এটাত উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। প্ৰায় 3 ঘণ্টামান এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু ইয়াত 3 ঘণ্টা পিছত এয়া মই ব্ৰেড লৈছোঁ। এইখিনি মই এইটো ব্ৰেড ল'লোঁ। আচলতে হোৱাইট ব্ৰেডটো হ'লে বেছি ভাল। মোৰ ওচৰত আজি হোৱাইট ব্ৰেডটো নাছিলে, তো মই এইটো ব্ৰেডে ল'লোঁ। আৰু মই ব্ৰেডৰ কোণ 4টা কাটি ল'লোঁ। এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু মই এইখিনি এতিয়া আধা ঘণ্টাৰ বাবে এইখিনিত মই ইয়াতে দি থ'ম। আপোনালোকে হোৱাইট ব্ৰেডটো ল'ব, তেতিয়া দেখিবলৈও খুব ধুনীয়া হয় আৰু খাবলৈ টেষ্টটো একেই হয়, কিন্তু দেখিবলৈ হোৱাইট ব্ৰেডটো বেছি ভাল লাগে। এতিয়া মই এইখিনি এনেকৈ অকণমান টাইমৰ বাবে ৰেষ্ট কৰিব দিম। এতিয়া মই এইখিনি আধা ঘণ্টাৰ বাবে এনেকৈ ঢাকি থৈ দিম। এয়া মই আধা ঘণ্টাৰ পিছত এইখিনি এতিয়া উলিয়াই ল'ম এখন প্লেটত। আৰু কেনেকুৱা হৈছে খাবলৈ নিশ্চয় আপোনালোকক জনাম। এইখিনি মই এতিয়া বাতি এটাত উলিয়াই ল'ম। এয়া চাওক। আৰু
খাবলৈ কেনেকুৱা হৈছে আপোনালোকক নিশ্চয় মই জনাম বাৰু। মই এইখিনি ভাইটিক টেষ্ট কৰিবলৈ দিম এতিয়া। দেখিলে এই মিঠাইবিধ বনাবলৈ তেনে সহজ আৰু খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনেহ'লে। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।